জীৱনত নিজৰ প্ৰাপ্তিৰ এখন তালিকা বনাই লওক। যি আপোনাক এৰি আঁতৰি গ'ল তেওঁক আপুনি পাহৰি যাওক। প্ৰয়োজন হ'লে গোটেই জীৱন অকলেই থাকক, কিন্তু জোৰ জবৰদস্তিৰ কাৰোবাৰ লগত সম্পৰ্ক অটুট ৰাখি দিন অতিবাহিত কৰাৰ জেদ ভুলতো নকৰিব। কোনোবাই ভাল পালে ভাল পাব, কিন্তু সেই ভাল পোৱাক স্বভাৱত পৰিণত কৰি নল'ব, কিয়নো পিছত এই স্বভাৱ এৰিবলৈ হ'লে বহুত সময় লাগিব। এই 5টা অভ্যাস এতিয়াৰে পৰা এৰি দিয়ক। প্ৰথম, সকলোকে সুখী কৰা বা সকলোকে সুখী কৰিবলৈ যোৱা। দ্বিতীয়তে, আনক লৈ ইমান বেছি আশা ভৰসা কৰা। তৃতীয়তে, জীৱনৰ অতীতলৈ ঘূৰি চোৱা। চতুৰ্থতে, আপুনি নিজকে আন কাৰোবাতকৈ দুৰ্বল বুলি নাভাবিব। পঞ্চমতে, বহুত বেছি কথা ভাবি থকা বা চিন্তা কৰাৰ অভ্যাস ত্যাগ কৰক। এটা কথা সদায় মনত ৰাখক, কাৰোবাৰ ওচৰত আপুনি পৰি দিলে বুলিয়েই মৰম, প্ৰেম, ভালপোৱা, মান, সন্মান, ইজ্জত একো নাপায়। এইকাৰণেই নিজৰ স্বাভিমানক জীয়াই ৰাখক। যদিহে কোনোবা আপোনাৰ ভাগ্যত পাবলগীয়া লিখি থোৱা আছে, তেতিয়া সেইজন নিজেই আহি আপোনাক লগ কৰিব, মিলন হ'ব। ইয়াৰ পিছত হয়তো সুখ পায়ো বুকুখন দুৰু দুৰুকৈ কঁপি উঠিব, কাৰণ এই সুখৰ ভাগক কিবা মূল্য দিবলগীয়া হয়। আপোনাৰ সৰু সুৰা ভুলবোৰৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰক, কিয়নো মানুহে পাহাৰ এটাত উজুতি নাখায়, সৰু সৰু শিলত উজুতি খাই আঘাত পায়। জীৱনৰ সকলো দ্বন্দ্ব, কাজিয়া, অভিলাষ বা মনে বিচৰাটোক লৈয়ে হয়। হয়তো কিবা এটা বেছিকৈ বিচৰা বা কিবা এটা কমকৈ বিচৰাক লৈ দ্বন্দ্ব, কাজিয়া। হয়তো এজনক বেছিকৈ লাগে, আন এজনক কমকৈ লাগে, এই লৈয়ে কাজিয়া। টোপনি নিৰাম হৈ যায়, হৃদয় উৎসৱ হৈ পৰে, কিয়নো কিবা ভুল কৰি শুই যোৱা ইমান সহজ নহয়। মানুহে সকলো পাহৰি যাব পাৰে, সেই সময়ক গ্ৰহণ কৰি ল'ব পাৰে যেতিয়া সেইজনক আপোনাৰ নিজক প্ৰয়োজন হ'ব। সেই সময়ত তেওঁ লগত নাথাকিব। তেওঁ যে এৰি আঁতৰি গ'ল তেতিয়াহে বোধগম্য হ'ব, আৰু এইটো উপলব্ধি হ'ব কোনোৱে কাৰোৰে প্ৰয়োজনীয় নহয়, সাক্ষীৰো কোনো প্ৰয়োজন নাই। কাৰোবাৰ প্ৰতি আপুনি নিজকে আনৰ ওচৰত অতি বেছি এৰি নিদিব, সমৰ্পিত নকৰিব, যাতে এদিন আপুনি নিজে নিজক হেৰুৱাবলগীয়া নহয়। হৃদয়ে এতিয়া আৰু সেইজনক পাবলৈ হাহাকাৰ ছাতি ফুটি নকৰে। এতিয়া সেইগৰাকী বা সেইজন আন কাৰোবাৰ হ'লগৈ। সেইগৰাকীৰ আশা কৰি একো লাভ নাই। সকলোৱে দেখিছে কোন কেনেকুৱা। যদি আপোনাৰ ওচৰত টকা আছে, মানুহ বিক্ৰী হৈ যাব। এইটো কথা জানি লওক, নিজক সলনি কৰিব পৰাত বহুত সুখ, আনন্দ আৰু মজা আছে, কিন্তু প্ৰতাৰকক প্ৰতিশোধ লোৱাত সিমান মজা বা আনন্দ নাই। যি আন কাৰোবাৰ হৈ গ'ল, সেইজনৰ আপুনি আপোন নোহোৱাটোৱে আপোনাৰ কাৰণে মংগলজনক। হাজাৰটা মিছা ভুৱা সম্পৰ্কতকৈ অকলশৰীয়াকৈ বা নিসংগতাত বেছি সুখ পোৱা যায়। যিকোনো ভাৱ অনুভৱ সময় থাকোঁতেই বুজি ল'ব লাগে, কিয়নো ভাৱ অনুভৱবোৰৰো ম্যাদ বা উকলা তাৰিখ থাকে, এক্সপায়াৰী ডেট থাকে। মানুহৰ আচল সুন্দৰতা মানুহৰ চৰিত্ৰ আৰু মুখৰ কথাতহে থাকে। ভাৱনা কল্পনাত উটি ভাহি গৈ
ঠগ প্ৰতাৰক বিশ্বাসঘাতকৰ ওপৰত ভৰসা কৰি সৎ নিৰ্দোষী মানুহ সদায় বৰবাদ হৈ যাবলগীয়া হয়। গুৰুত্ব সদায় নিজকে দিয়ক, আনক গুৰুত্ব দিবলৈ নাযাব, কিয়নো আনক গুৰুত্ব দিবলৈ গৈ নিজৰ মূল্য আৰু সন্মান হেৰুৱাবলগীয়া হয়। সম্পৰ্ক এটা এৰিবলৈ কোনো ভুল ক্ৰুটিৰ প্ৰয়োজন নহয়। কামনা লালসা স্বাৰ্থ পূৰণ হৈ গ'লেই সম্পৰ্ক এটা নিজে নিজে হেৰাই যাবলৈ ধৰে। অৰ্থাৎ উপভোগে যেতিয়া চূড়ান্ত সীমা অতিক্ৰম কৰে তেতিয়া সম্পৰ্ক এটা কালৰ বহুত হেৰাই যায়। যি ভুল কৰাৰ পাছতো মই সম্পৰ্ক অতিবাহিত কৰিছিলোঁ, তেনেকুৱা সম্পৰ্কই বাৰে বাৰে নিজকে ফাল্টু বা ফটুৱা কৰি তোলাৰ উপলব্ধিহে হয়। এবাৰ যদি সম্পৰ্ক বচাবলৈকে ৰক্ষা কৰিবলৈকে সহ্য কৰা হয়, তেতিয়াও মানুহে ভুল ভাবি লয়। যেতিয়া কোনোবাই আন কাৰোবাৰ পৰা ঠগন খাইছে, প্ৰতাৰিত হৈছে, তেতিয়া তেওঁৰ পৰা দৌৰি পলায়। কিন্তু যেতিয়া আপোনজনৰ পৰা নিজে ঠগন খায়, সেইজন মানুহ শিল পৰা কপৌৰ দৰে থৰ হৈ পৰে। যেতিয়া কোনো ব্যক্তিয়ে আপোনজনৰ পৰা ঠগন খাবলগীয়া হয়, তাৰ পিছত কাৰোবাৰ ওপৰত ভৰসা কৰিবলৈ হাজাৰবাৰ ভাবিবলৈ বাধ্য হয়। প্ৰত্যেককে ভাল বুলি ভাবিবলৈ এৰি দিয়ক, কিয়নো মানুহ বৰ ৰহস্যময়। মানুহে যেনেকুৱা নিজকে সাধু দেখুৱায় তেনেকুৱা নহয়। যি মানুহৰ হৃদয় বহুত ভাল, তেনেকুৱা হৃদয়ৱান মানুহৰ পৰা চতুৰ মগজুৰে পৰিচালিত মানুহে একে লেঠাৰিয়ে লাভালাভ আদায় কৰি লয়। বাহিৰে সহজ সৰল দেখি কিন্তু ভিতৰত বহুত চতুৰ কূট কৌশলত পাৰ্গত। যিজনে আপোনাক সময় দিয়াটো প্ৰয়োজনীয় বুলি নাভাবে, তাৰ পিছতো আপুনি কি বুলি ভাবে তেওঁ আপোনাক সংগ দিব। দুখ কষ্ট সহ্য কৰি কৰি মানুহ সেই অৱস্থাত উপনীত হয় য'ত তেওঁৰ কাৰণে প্ৰতিটো নতুন দুখ কষ্টই সামান্য হৈ পৰে। তামাচা সত্য, প্ৰশংসা ভুৱা। সঁচা মানুহে মিছা ফাঁকি দিব নাজানে, কিন্তু মিছলীয়া ফাঁকিবাজ চৈতানবোৰে সঁচাটো ক'ত আছে তাৰ সন্ধান জানে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। আপোনালৈ বিনম্ৰ অনুৰোধ, আমাৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো সকলোৰে মাজত ফেচবুক হোৱাটছএপত শ্বেয়াৰ কৰিব, ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।